সেয়েহে আমি প্ৰত্যেক বছৰে অভিভাৱকসকলক আমি আমন্ত্ৰণ জনাওঁ পূজালৈ। পঢ়াৰ আগতে সদায় সৰস্বতী মাক স্মৰণ কৰিবা। স্মৰণ কৰিলে স্মৃতি শক্তি বাঢ়িব। আমি প্ৰত্যেক মাহৰে 4th Saturday পেৰেণ্টছসকলক আমন্ত্ৰণ জনাওঁ স্কুলত, আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা কেনেকুৱা হৈছে, তেওঁলোকৰ কিবা অসুবিধা পাই নাই। নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ডিব্ৰুগড়ত অৱস্থিত লাখোৱালস্থিত S.K.S ইংলিছ একাডেমীৰ সৰস্বতী পূজাৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে পৰিৱেশটো চাব। এতিয়া বলক এই বিদ্যালয়খনৰ সৰস্বতী পূজানো কেনেকৈ আয়োজন কৰিছে, কেনেকৈ ব্যতিক্ৰম ৰূপত আয়োজন কৰিছে, সেই ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া S.K.S ইংলিছ একাডেমী। বলক আমি এতিয়া গেটৰ পৰা সোমাই গৈছোঁ। আপোনালোকে চাই যাব, এয়া আছুতীয়াকৈ তেওঁলোকৰ অডিটৰিয়ামখন আছে। এয়া পৰিৱেশটো, এয়া বিদ্যালয়ৰ টিচিং ষ্টাফ হয়। আপোনালোকে চাওক, বাইদেউ কেইজনী বহি আছে, ধুনীয়াকৈ কথা পাতি আছে, আৰু ছাত্ৰ ছাত্ৰী ক্ৰমান্বয়ে গোট খাবলৈ আৰম্ভ কৰিছে। আপোনালোকে চাওক, আৰু ইয়াত শ ছাত্ৰ ছাত্ৰী আপোনালোকে দেখিব। এতিয়া তেওঁলোকে কিছুমানে আহি আছে, আৰু আপোনালোকে চাব তেওঁলোকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকৰ অভিভাৱকসকল আহিছে, আৰু খুব সুন্দৰকৈ তেওঁলোকৰ ল'ৰা ছোৱালীক ইয়াত পূজা অৰ্চনা কৰোঁতে তেওঁলোকে সহযোগিতা আগবঢ়াইছে। আপোনালোকে চাব, পূজা কৰা দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। পৰিৱেশটো চাব, আৰু খুব আধ্যাত্মিকতাৰে তেওঁলোকে ইয়াত সৰস্বতী পূজা আয়োজন কৰিছে, আৰু শিক্ষাগুৰুসকলেও লিড লৈছে। ইয়াতে তেওঁলোকে নেতৃত্ব লৈ পিনি পূজা অৰ্চনা কৰাত সহায় সহযোগিতা আগবঢ়াইছে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল অহাটো খুবেই আদৰণীয় আৰু প্ৰশংসনীয় বুলি মই ভাবোঁ। আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া খুব ধুনীয়াকৈ তেওঁলোকে খুব কম 20 মিনিট 25 মিনিট বহি তেওঁলোকে পূজা অৰ্চনা কৰিছে, ধূপ বন্তি জ্বলাইছে। আপোনালোকে চাওক, এয়া পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই যাওক। সকলোৱে কোৱা হয় শিক্ষানুষ্ঠান হৈছে জ্ঞানৰ মন্দিৰ, আৰু এয়া চেয়াৰমেন ছাৰ। আপোনালোকে চাওক, এই জ্ঞানৰ মন্দিৰত তেওঁলোকে জ্ঞান লাভ কৰিবৰ কাৰণে সৰস্বতী মাৰ ওচৰত তেওঁলোকে পূজা অৰ্চনা কৰিছে। তেওঁলোকৰ যাতে আগন্তুক দিনবিলাকত তেওঁলোকৰ যিবিলাক বিদ্যায়তনিক দিশ তেওঁলোকে যাতে আগবাঢ়ি যায়, তেওঁলোকৰ পাৰদৰ্শিতা, তেওঁলোকৰ বুদ্ধিমত্তা সেইবিলাক যাতে বিকাশ হয়, তাৰ কামনাৰে তেওঁলোকে নিজৰ অভিভাৱকৰ লগত, মা দেউতাকৰ লগত তেওঁলোকে পূজা অৰ্চনা কৰিছে। আৰু প্ৰশংসনীয় পদক্ষেপটো হৈছে এয়া বাইদেউসকল, তেওঁলোকে অকণমান ফটো তুলিছে। আপোনালোকে খুব ধুনীয়াকৈ ফটো তোলা দেখিছে। এয়া চেয়াৰমেন ছাৰ, আৰু এয়া ডাইৰেক্টৰ মেম, তাৰ লগতে টিচিং ষ্টাফ আছে। আপোনালোকে চাওক, মই অকণমান তেওঁলোকে ফটো তুলি থকা অৱস্থাত তেওঁলোকে মই ভিডিঅ' কৰিবলৈ ল'লোঁ, আৰু দেখিছে তেওঁলোকৰ আধ্যাত্মিকতা, তেওঁলোকৰ নিয়মানুৱৰ্তিতা খুব চিনচিয়াৰ হয়। আপোনালোকে চাওক, পৰিৱেশটো দেখিয়ে গম পাইছে খুব আধ্যাত্মিকতাৰে তেওঁলোকে পালন কৰিছে। আপোনালোকে দেখিছে, এই বিদ্যালয়খনৰ গৰিমা বুলি ক'বলৈ হ'লে আচলতে তেওঁলোকৰ যিসকল ডাইৰেক্টৰ, চেয়াৰমেন, প্ৰিন্সিপাল আৰু টিচিং ষ্টাফ, তেওঁলোকৰ লগত অভিভাৱকসকলৰ এটা মধুৰ সম্পৰ্ক আছে। আৰু আপোনালোকে দেখিছে, আৰু পৰৱৰ্তী সময়টো মই দেখুৱাবলৈ চেষ্টা কৰিম, শ ল'ৰা ছোৱালীৰ অভিভাৱকসকলে আহিছে, আৰু পৰিৱেশটো খুবেই ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সেই বিদ্যালয়খনৰ গৰিমা হৈছে তেওঁলোকৰ শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা মধুৰ সম্পৰ্ক। আমি সকলোৱে জানো, বিদ্যালয়খন কেৱল পাঠ্যপুথিৰ জ্ঞানৰ বাবেই নহয়, ছাত্ৰ ছাত্ৰীৰ নৈতিক, আধ্যাত্মিক আৰু সামাজিক যিবিলাক জ্ঞান লাভ কৰিব লাগে তেওঁলোকে সেইখিনিও প্ৰদান কৰা উচিত, আৰু সেইখিনি বস্তু ইয়াত মই দেখা পাইছোঁ, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া পূজা অৰ্চনা কৰিছে, আৰু ব্যতিক্ৰম বুলি সেইকাৰণেই ক'লোঁ, ইয়াত অগ্নিক জ্বলাই লৈছে, তাৰপিছতে তেওঁলোকে পূজা অৰ্চনা কৰিছে, আৰু শিক্ষাগুৰুসকলে তেওঁলোকৰ নেতৃত্ব লৈছে, তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও সহযোগিতা আগবঢ়াইছে। এয়া এজন শিক্ষাগুৰুৱে অগ্নিক ধৰি লৈছে, আৰু তাৰপিছতে তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ আগবাঢ়িছে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশটো। আপোনালোকে চাই যাওক পৰিৱেশটো, আৰু অনুভৱ কৰক যে এনে এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঠিওৱাটো কিমানেই গ্ৰহণযোগ্য।
আৰু এনে এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো খুব সুন্দৰ বুলি আমি আশা কৰিব পাৰোঁ। ছাৰ আপোনালৈ পোনপ্ৰথমে সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ S.K.S ইংলিছ একাডেমীত আজি সৰস্বতী পূজা আয়োজন কৰিছে। খুব এটা সুন্দৰ পৰিৱেশ আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ যিবিলাক আধ্যাত্মিকতা এইটো সৰস্বতী পূজা কৰোঁতে দেখা পাইছোঁ আৰু খুব সুন্দৰ পূজা অৰ্চনা কৰিছে। আপোনাৰ অনুভৱ কেনেকুৱা নিজৰ ল'ৰা ছোৱালীবিলাক যে ইয়াত আজি পূজা অৰ্চনা কৰিছে লগতে অভিভাৱকসকল আহিছে? আমি 2012 চনৰ 12 ডিচেম্বৰ তাৰিখে স্কুলখন ইষ্টাব্লিছ কৰিছিলোঁ আৰু সেই প্ৰথম বছৰতেই অভিভাৱকসকলৰ আজি সুন্দৰ পাইছিলোঁ তেওঁলোকৰ ছাপোৰ্ট আৰু প্ৰথম বছৰতে প্ৰায় 100তকৈ ওপৰ আমি ল'ৰা ছোৱালী পাইছিলোঁ। সেয়েহে আমি প্ৰত্যেক বছৰে অভিভাৱকসকলক আমি আমন্ত্ৰণ জনাওঁ পূজালৈ আৰু ল'ৰা ছোৱালীৰ লগত যেতিয়া অভিভাৱক আহে এটা পৰিৱেশটো ঘৰৰ পৰিৱেশ যেন আহে। আমি এটা যেন পৰিয়াল আৰু S.K.Sৰ এই ডাঙৰ পৰিয়াল এটা আমাৰ প্ৰায় এতিয়া আমি 500তকৈও ডাঙৰ মানে পৰিয়াল আমি পাইছোঁ। প্ৰত্যেকটো ঘৰৰ পৰা আমি মাক দেউতাকসকল আহিছে। এয়া আমাৰ বাবে এটা গৌৰৱ আৰু সৰস্বতী পূজাৰ দিনাখন যদি সুন্দৰকৈ আধ্যাত্মিকতাৰে প্ৰাৰ্থনা কৰা হয় ল'ৰা ছোৱালীবিলাকে যেন সদায় ৰাতিপুৱা এই ধৰণে প্ৰাৰ্থনা কৰে, গধূলি প্ৰাৰ্থনা কৰে পঢ়াৰ আগতে আমি সদায় তেওঁলোকক বুজাওঁ যে তেওঁলোকক যেতিয়া পঢ়াৰ আগতে সদায় সৰস্বতী মাক স্মৰণ কৰিলে স্মৃতিশক্তি বাঢ়িব আৰু পঢ়াত মনটো কনচেনট্ৰেট হৈ পেলাই ভাল এটা পৰিৱেশ পাবা আৰু লগতে ভাল ৰিজাল্ট হোৱাটো আমি আশা ৰাখিছোঁ প্ৰত্যেকটো ল'ৰা ছোৱালীৰ পৰা। সেই সৰস্বতী আইৰ আশীৰ্বাদ তোমাকো লাগিবই। ইয়াত মই আৰু এটা কথা মানে ভাল পালোঁ, খুব প্ৰায় অভিভাৱক আহিছে আৰু মোৰ দৰ্শকসকলেও ভিডিঅ'টো দেখিব তেওঁলোকৰ ল'ৰা ছোৱালীক অভিভাৱকসকলে হাতত ধৰি লৈ আহিছে আৰু খুব ধুনীয়াকৈ ল'ৰা ছোৱালীৰ লগত পূজা অৰ্চনা কৰিছে। তেনে ক্ষেত্ৰত ইয়াত মানে আপোনালোকৰ যিটো মানে কণ্টিনিউৱাছ টিচিং লাৰ্ণিং প্ৰচেছত তেওঁলোকৰ কপাৰেশ্যন কেনেকুৱা? আমি অভিভাৱকসকলৰ লগত লাগিবই, তিনিজনমান লাগিবই, শিক্ষক, আমাৰ অভিভাৱক আৰু লগতে আমাৰ প্ৰশাসন স্কুলৰ প্ৰশাসনিক বিষয়াসকল আমাৰ যিসকল আছে এডমিনিষ্ট্ৰেশ্যন আছে তেওঁলোকৰ প্ৰিন্সিপালৰ লগতে এডমিনিষ্ট্ৰেশ্যনৰ পৰীক্ষাৰ অভিভাৱকসকল আছে ভাগে আমি ভাগ লিষ্ট থৈছোঁ তেওঁলোকৰ লগতে পৰিচাৰিকা হিচাপে আৰু কিছু আমি ব্যক্তি থৈছোঁ লগত তেওঁলোকৰ লগত প্ৰত্যেক দিনে আমি এটা আশা ৰাখোঁ ল'ৰা ছোৱালীবিলাকৰ সম্পৰ্ক সুদূৰ হওক আৰু অভিভাৱকসকলে বিনা চিন্তাই প্ৰশ্ন কৰিব পৰাকৈ আমি পৰিৱেশ এটা ৰাখোঁ। আমি প্ৰত্যেক মাহৰে 4th Saturday পেৰেণ্টছসকলক আমন্ত্ৰণ জনাওঁ স্কুলত আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা কেনেকুৱা হৈছে, তেওঁলোকে কিবা অসুবিধা পাইছে নেকি বা শিক্ষকসকলৰ লগত কিবা এটা বুজাত অসুবিধা পাইছে নেকি, প্ৰত্যেকটো কথা আমি প্ৰত্যেকটো মাহৰে 4th Saturday আমি পেৰেণ্টছ ডে যিটো ৰাখোঁ সেয়া আমাৰ বাবে এটা সুন্দৰ ভাল হৈছে। আমি দেখিবলৈ পাইছোঁ তাৰ পৰা ল'ৰা ছোৱালীবিলাকৰ মিলা প্ৰীতিও বাঢ়িছে টিচাৰসকলৰ লগত। হয়, আপোনালোকে দেখিলে S.K.S ইংলিছ একাডেমীৰ সঞ্চালক প্ৰধানে আপোনালোকক জনালে তেওঁলোকৰ অভিভাৱকসকলৰ লগত শিক্ষক আৰু অভিভাৱকৰ লগত খুব এটা মধুৰ সম্পৰ্ক আছে। মোৰ জনাত সেইটোৱে শিক্ষক আৰু অভিভাৱকৰ মাজত এটা সুস্থ সম্পৰ্ক গঢ়ি তুলিব লাগিব, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক মানে এই উইকনেছটো গম পোৱা যায় আৰু কোনটো ক্ষেত্ৰত তেওঁলোকে পিছ পৰি আছে সেই বস্তুটো ইম্প্ৰুভ কৰাত সহায়ক হয় টিচাৰসকলৰ কাৰণেও আৰু অভিভাৱকসকলৰ লগত খুব এটা সুসম্পৰ্ক গঢ়িলে শিক্ষাদান আৰু গ্ৰহণ কাৰ্যটো সম্পূৰ্ণৰূপে প্ৰতিফলিত হয় বুলি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱেও কৈছে। সেই কথাটো আপোনালোকক উনুকিয়াইছোঁ আৰু এয়া পৰিৱেশটো আমাৰ সঞ্চালক প্ৰধান ছাৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু অলপ চাই যাব আপোনালোকে। আৰু S.K.S ইংলিছ একাডেমীৰ এড্ৰেছটো আপুনি ভালকৈ কৈ দিয়ক। S.K.S ইংলিছ একাডেমী লাহোৱালত অৱস্থিত। লাহোৱালৰ দিব্বল চাংমাই গাঁও বুলি কোৱা হয় যদিও একেবাৰে কাষতে আছে লাহোৱাল কলেজখন আৰু লগতে লাহোৱাল ডেল পচিং হয় আৰু হাইৱেৰ পৰা মাত্ৰ 0.5 কিলোমিটাৰ ধৰক। হয় ছাৰ, আপোনালোকৰ S.K.S ইংলিছ একাডেমীত কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈ আছে? আমি S.K.S ইংলিছ একাডেমী প্ৰি নাৰ্চাৰীৰ পৰা আৰম্ভ কৰাইছোঁ। প্ৰি নাৰ্চাৰী, নাৰ্চাৰী, কেজিৰ পৰা আৰম্ভ কৰি 1 to 10 এই বছৰ হ'ব আৰু লগতে হাই ছেকেণ্ডেৰী আমি অহা বছৰৰ পৰা আৰম্ভ কৰিব লৈছোঁ। ইতিমধ্যে প্ৰায় পঞ্জীয়নৰ কৰ্মখিনিও আমি প্ৰায় সমাপন কৰিছোঁ। হয়, বৰ্তমান আপোনালোকৰ ষ্টাফ কিমানজন আছে? প্ৰায় 35জনীয়া ষ্টাফেৰে আমাৰ বৰ্তমানৰ ডাঙৰ এটা পৰিয়াল। হয়, 35জন ষ্টাফ আছে আৰু আপোনাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 500তকৈও এটা বেছি হৈছে, প্ৰায় 600 ধৰি লওক আৰু।
হয় ইতিমধ্যে আপোনালোকে শুনিলে S.K.S ইংলিছ একাডেমীৰ চেয়াৰমেন ছাৰ তেওঁ সকলোখিনি কথা বিৱৰি ক'লে আপোনালোকক আৰু তেওঁলোকৰ টিচিং ষ্টাফ তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ আৰু তেওঁলোকৰ লগত অভিভাৱকসকলৰ মাজত কেনেকুৱা ধৰণৰ এটা মধুৰ সম্পৰ্ক আছে আৰু যাৰ জৰিয়তে তেওঁলোকৰ টিচিং লাৰ্ণিং প্ৰচেছটো তেওঁলোকে ডেভেলপ কৰিব পাৰিছে আৰু ল'ৰা ছোৱালীখিনিৰ মানসিক শাৰীৰিক আৰু নৈতিক চাৰিত্ৰিক সেই সকলোখিনি গুণৰ বিকাশ কৰা তেওঁলোকৰ সহায়ক হৈছে আৰু আপোনালোকে পৰিৱেশটো দেখিয়ে গম পাইছে যে ছাত্ৰ ছাত্ৰীসকল কিমান নিয়মানুৱৰ্তিতাৰ মাজেৰে তেওঁলোকে শাৰী পাতি আছে আৰু তেওঁলোকে ধুনীয়াকৈ আহাৰ গ্ৰহণ কৰি তেওঁলোকে ঘৰমুৱা হৈছে আৰু কাৰণ ইতিমধ্যে পূজা অৰ্চনা কৰি শেষ হৈ গৈছে সেইকাৰণে আহাৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকে ধুনীয়াকৈ এয়া শাৰী পাতি কণ মইনাহঁতে গৈছেগৈ আপোনালোকে চাওক খুব এটা সুন্দৰ পৰিৱেশ সঁচাকৈ গাৰ নোম শিয়ৰি গৈছে ইয়াৰ তেওঁলোকৰ যিটো আধ্যাত্মিকতা তেওঁলোকৰ যিটো নিয়মানুৱৰ্তিতা সেই বস্তুখিনি মই দেখি বহুতেই ভাল লাগি গৈছে আচলতে আৰু ছাৰেও বহুতখিনি কথাই ক'লে ব্যক্তিগতভাৱে জনালে তেওঁৰ অনুভৱখিনি তেওঁলোকৰ ইয়াৰ দিশসমূহ আৰু এয়া দেখিছে আপোনালোকে আৰু এয়া ডাইৰেক্টৰ মেম আৰু টিচিং ষ্টাফে তেওঁলোকক আহাৰ বিতৰণ কৰিছে ছাত্ৰ ছাত্ৰীসকলক আৰু আপোনালোকে দেখিছে আৰু পৰিৱেশটো চাই যাওক আৰু মই বিৱৰি কোৱাৰ কোনো প্ৰয়োজনেই নাই আপোনালোকে অলপ অনুভৱ কৰক এয়া ডিব্ৰুগড় লাহোৱাল স্থিত এয়া আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ এয়া ডিব্ৰুগড় জিলাৰ লাহোৱাল স্থিত S.K.S ইংলিছ একাডেমীৰ দৃশ্য সৰস্বতী পূজাৰ দৃশ্য এয়া চেয়াৰমেন ছাৰ আৰু টিচিং ষ্টাফে খুব গুৰুত্ব সহকাৰে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰসাদ বিতৰণ কৰিছে আপোনালোকে চাওক এয়া পৰিৱেশটো আৰু খুব নিয়মানুৱৰ্তিতাৰ মাজেৰে তেওঁলোকে আগবাঢ়ি গৈছে ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে চাওক খুবেই এটা ভাল লগা পৰিৱেশ আৰু এয়া ডাইৰেক্টৰ মেম আৰু চেয়াৰমেন ছাৰ আৰু তেওঁলোকে কথা পাতি আছে আৰু খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মুঠৰ ওপৰত আপোনালোকে চাই যাওক